ভাল লাগিছে। হেমন্ত ঋতুৰ শেষত আঘোণৰ আৰম্ভণিতেই আগমনৰ বাৰ্তালৈ হাজিৰ হয় শীত। হয়, হেমন্ত ঋতু ঠিক এনেকুৱা এটা সময়তে গ্ৰামীণ জনজীৱনত ভুমুকি মাৰে শীতে। অসমৰ গ্ৰামীণ জনজীৱনত শীত কিদৰে আহে, শীতৰ আৰম্ভণিতে ইয়াৰ পৰিৱেশ পৰিস্থিতি, মানুহ জীৱন ধাৰণ কেনেকুৱা হয়, এই সকলো মিলি এক বিস্তাৰিত প্ৰতিবেদন উপস্থাপন কৰিব। পূব দিগন্তত ভুমুকি মাৰে ৰাতিপুৱাৰ লাল সূৰ্য। স্নিগ্ধ ৰাতিপুৱাই পাতল কুঁৱলীৰ আধিপত্য চাদৰ গাত লৈ আৰম্ভ হয় হেমন্ত ঋতুৰ নতুন দিন। নৰম ৰ'দ আৰু কুঁৱলী মিশ্ৰিত গ্ৰামীণ প্ৰকৃতিলৈ আৰম্ভ হয় হেমন্ত ঋতুৰ ৰাতিপুৱা। ৰাতিপুৱাই আৰম্ভ হয় গ্ৰামীণ জীৱনৰ কৰ্মব্যস্ততা। গৃহস্থই গোহালি গৰু ছাগলী নি পথাৰলৈ। ধূলি উৰিওৱা গ্ৰামীণ পথেৰে গাঁৱৰ মানুহ যাব ধৰে তেওঁলোকৰ আপোন কাম কাজত। ভাদ মাহৰ গেলা গৰমৰ পাছত নাতি কৃষ্ণ আহিন পাৰ হৈ কাতি মাহৰ শেষ আৰু আঘোণ মাহৰ আৰম্ভণিতেই আগমনৰ বাৰ্তালৈ হাজিৰ হয় শীত। এই ৰাতিপুৱাৰ কুঁৱলীৰ মাজত ক'ত গৈছিলি? কিমান পুৱাই? ঠাণ্ডা লগা নাই? এই সময়ত প্ৰকৃতিত কুঁৱলীৰ আধিপত্য সিমান নাথাকে আৰু শান্ত বতাহে সমস্ত হৃদয় জুৰি জাগি উঠে হেমন্তৰ মনোৰম দৃশ্যবোৰ। ধানৰ খেতিত তেতিয়াও থাকে সেউজীয়া আভৰণ। ধানৰ সেউজীয়া পাতত যেতিয়া নিয়ৰৰ টোপাল পৰে, ৰাতিপুৱাৰ কোমল ৰ'দত জিলিকি উঠে মুকুতাৰ দৰে। এই সময়ত গোটেই পথাৰ জুৰি দিগন্ত বিস্তৃত সোণোৱালী পকা ধান আৰু ধান। আঘোণৰ আৰম্ভণিৰ এই সময়তে গাঁৱৰ মন্দিৰ নামঘৰ এইবোৰত আৰম্ভ হয় ভাগৱত পাঠ, কীৰ্তন পাঠ আদি অনুষ্ঠানবোৰ, লগতে নখোৱা পৰ্বও। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে একান্ত মনে অংশগ্ৰহণ কৰে এই অনুষ্ঠানবোৰত। কাতি মাহ পাৰ হোৱাৰ পাছত আঘোণৰ আৰম্ভণিতেই পকিব আৰম্ভ কৰে ধান। আঘোণৰ প্ৰথম অৱস্থাত ৰাতিপুৱাৰ কোমল মিঠা ৰ'দ গাত লৈ পকা ধানৰ মাজে মাজে আলি ধৰি সঁচা এক অন্য ৰকমৰ অনুভূতি। ধানৰ গোন্ধ, মাটিৰ গোন্ধ, আচলতে এইবিলাক অনুভৱ কৰা যায়, কিন্তু ভাষাৰে প্ৰকাশ কৰা নাযায়। এই সময়ত গোটেই পথাৰ জুৰি সোণোৱালী পকা ধান। এই সময়ত পথাৰত আৰম্ভ হৈ যায় ধান কটাৰ উৎসৱ। পৰম আগ্ৰহেৰে গাঁৱৰ মানুহ ব্যস্ত হৈ পৰে ধান কটাত। কাকা, এইবাৰ ধানৰ খেতি কেনেকুৱা হৈছে? ধানৰ খেতি ভাল লাগিছে, বঢ়িয়া হৈছে। অনবৰত থাকি ভাল হৈছে নে? থাকি বহুত ভাল। সকলোৰে আশা পথাৰৰ লক্ষ্মী সকলোমে চপাই মেলি ভঁৰালত ভৰোৱায়। আঘোণ মাহৰ মাজভাগৰ পৰাই ৰাতিপুৱাৰ গ্ৰামীণ জনপদ ঠাক খাই পৰে কুঁৱলীৰ ডাঠ আচ্ছাদনত। এই সময়ত প্ৰকৃতিও যেন সাঁচি কাচি আহে নতুন ৰূপত। বিহাৰ কি কৰিবি? কিমান বিহাৰ কৰিছে? কিমান পইচা? ইয়াৰ মাজতে কৃষকৰ ঘৰে ঘৰে আৰম্ভ হয় ধান মৰা প্ৰস্তুতি। বাৰীৰ ওখ ঠাই বা খোলা ঠাইত আৰম্ভ হয় ধান মৰাৰ বৰ্তমান গাঁৱে গাঁৱে বিয়পি পৰিছে ধান মৰাৰ মেচিন। অলপ সময়তে মৰা হয় বহু ধান আৰু তুলনামূলকভাৱে খৰচো বহু কমতে হয়। কিন্তু আমাৰ চকুত লাগি আছে গৰুৰে ধান মৰা সেই সনাতনী পদ্ধতি।
যিটো বৰ্তমান বিলুপ্তৰ পথত। ধান কটা বা মৰা হ'লেও কৃষকৰ কিন্তু বহি থকাৰ সময় নাই। এই সময়ত ওখ মাটিত আলু, পিঁয়াজ, নানান ৰবি শস্যৰ ব্যস্ততা আৰম্ভ হৈ যায় আৰু পৰম মমতাই মাটিৰ বুকুত বীজ ৰোপণ কৰে গ্ৰামীণ কৃষকে। ধান কটা হোৱা মাটিত আলু, সৰিয়হৰ খেতি কৰিবৰ কাৰণে কৃষকেও আৰম্ভ কৰে নতুন প্ৰস্তুতি। এই গোবৰ লৈ আহিছোঁ, গোবৰ এই বেহাৰ সাৰ চিটাবাত লাগে। বেহাৰ খেতি কিমান কৰিছে? বেহাৰ 5 বিঘামান কৰিছোঁ। এই এনেকৈ 3 ঠেলা 4 ঠেলামান দিছোঁহে আৰু আনি আছোঁ। এইদৰে গ্ৰামীণ জীৱনৰ অপৰূপ ৰূপ বৈচিত্ৰ্যই ঘেৰা গাঁওবোৰত 6টি ঋতুতে 6টি ৰূপৰ প্ৰতিফলন ঘটে। এইদৰে প্ৰকৃতিয়ে সজাই ৰাখে জীৱনক আৰু তাৰ সৈতে জীৱনৰ সৌন্দৰ্যও।